সো গাইজ পৰহি ঘৰত আহিলোঁ এদিন ব্লগ নকৰিলোঁ 26ত বহুত দিনৰ পিছত ঘৰৰ পৰা ব্লগ গাইজ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ খাইছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে বহুত দিনৰ পিছত এইটো বেকগ্ৰাউণ্ডত ভিডিঅ' তো আজি ভিডিঅ'টো ইমান স্পেচিয়েল নহয় বাট স্পেচিয়েলে হয় যিহেতু নতুন বিয়া হয় কাবাল স্পেচিয়েলে হ'ব ন ভিডিঅ' চব তো আজি হয় 27 ডিচেম্বৰ এইটো বছৰ কেনেকৈ গ'ল একদম গম নাপালোঁ আৰু কি ক'ম 4 দিন আছে বছৰ চেছ হ'বলৈ তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে চ' ৰাতিপুৱা মিষ্টাৰ গ'ল অফিচত আৰু কালি নানীহঁতৰ গাড়ী বেয়া হৈ গৈছিলে ঠিক হোৱালে ব্লগ পাব আৰু তো এতিয়া মই এটা বাৰবত বিস্কুট লৈ বহিছোঁ মানে চাহ খালোঁ বাট আকৌ মানে 11টা বাজিছে ন তো মোৰ চাহ খাব মন গৈ আছে তো মই বিস্কুটটো লৈ পেলাই বহি গ'লোঁ আৰু ইমান ঠাণ্ডা পৰিছে অলপো ৰ'দ চ'দ নাই 25 তাৰিখৰ পিছত ইমান ঠাণ্ডা তো আজি গীতাঞ্জলি বা আহি আছে লগ কৰিবৰ কাৰণে যিটো বহুত দিন হৈ গ'ল লগ কৰাই নাই সেই ঘৰ আহোঁতেই লগ কৰা তো বলক ব্লগটো আৰম্ভ কৰোঁ সেইকাৰণে পাৰ্বত খুলি পেলাই পূৰা মিঠা খাই লওঁ আৰু ভাবি আছোঁ চাগে দুহি একদম আগৰ নিচিনা হয় একদম আগৰ কাপোৰত খালি হাতত অলপ খাৰোঁ আৰু তো এইফালে পাৰ্বত খাই লওঁ তাৰপিছত লগ পাম আৰু এইফালে পূৰা চকলেট লৈ নিছে একদম গীতাঞ্জলি বাই থেংক ইউ তো এইফালে গীতাঞ্জলি বা আহিলে চ' আজি মই ঘৰত যামগৈ 25তে আহা 26 থাকিলেও 27ৰ ঘৰ যামগৈ এইফালে আজি মিষ্টাৰৰ অফিচৰ পৰা জল্দি আহিলে তো ভণ্টি আৰু এইফালে মই আজি মেহেন্দি লগাম আৰু এইফালে চাওকচোন ইমান বেয়া বস্তু খায় তো এইফালে মই মেহেন্দি লগাইছোঁ আৰু ইমান ধুনীয়া মেহেন্দি লগাইছে মেহেন্দি লগাতে বিয়াৰ কথা মনত পৰি গৈছে দেই আৰু এইফালে এতিয়া আধা লগা হৈছে এইফালে ফটো চাই আছোঁ বিয়াৰ যদি বিয়াৰ ফটো চাব বিচাৰে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু যদি নকৰে তেতিয়াহ'লে ক'ব ভিডিঅ'ৰ তলত কমেণ্ট কৰি মই আপলোড কৰি দিম আৰু এতিয়া বহুতে ক'ব পাৰে যে ঘৰত অনলি দিনৰ কাৰণে থাকিছে নেকি থাকিম বুলি ভাবিছিলোঁ কিন্তু কিবা এটা অসুবিধাৰ কাৰণে ঘৰ যাব লাগে তো এইফালে চাওক মিষ্টাৰো এতিয়া মেহেন্দি লগাইছে আধা এৰালোৱে মই বহুত টাইমৰ পিছত এইখনতো লগালে ইমান ধুনীয়াকৈ লগাইছে কি ক'ম এতিয়া এইফালে মিষ্টাৰক লগাই দি আছে আৰু আমি ৰেডি হৈ আছোঁ ক'ৰবালৈ যাবৰ কাৰণে আৰু এইফালে মিষ্টাৰে লাষ্টকৈ হাতখন পাতি দিছে তো এইফালে এতিয়া বায়ে লগাই দি আছে আৰু আজি আমি যাম বিয়াৰ পিছত প্ৰথমবাৰ বাবে ডেটত তো দেখাম বাৰু ঠিক আছে গুড ইভিনিং অথনি লগ পোৱা নাই আৰু এতিয়া অলপ ওলাই যাওঁ যিহেতু মিষ্টাৰ মই ডেটত যোৱাই নাই তো এইফালে ৰেডি হৈ গ'ল আৰু মিষ্টাৰজনে পূৰা টুইনচিং কৰে মই ব্লু পিন্ধিছোঁ মিষ্টাৰ ব্লু চ' অলপকৈ ফুৰিব যাম তাৰপিছত ডিনাৰ কৰিম দি আছোঁ হা তো আপোনালোকে ভিডিঅ'টো চাই থাকিব বলক আৰু একো স্পেচিয়েল ব্লগ বুলি নহয় জাষ্ট এনেই আৰু ভণ্টিহঁতক লৈ ওলাইছোঁ আৰু তো এতিয়া আমি গৈ আছোঁ আৰু গীতাঞ্জলি বা আজি গুচি গ'ল কিবা এটা প্ৰব্লেমৰ কাৰণে তো ভণ্টিক লৈ আহিছোঁ আৰু এইফালে আমি পাই গ'লোহি আমি আছোঁ বাইপাছৰ ৰিফ্লেক্স কোড তো ইয়াতেই ভাবিছোঁ মিষ্টাৰ মই কফি খাই যাওঁ তো অলপ ফুৰিও আহিলোঁ আৰু ফটো তুলিলোঁ আৰু কেনেকুৱা লাগিছে আজি ব্লগটো জনাব তলত কমেণ্ট কৰি তো মিষ্টাৰেতো আৰু কি ক'ম লাজ কৰে চ' এইফালে ওপৰলৈ গৈ ফটো কেইখন তুলি লওঁ over
আৰু এইপিনে আমি খাই বৈ পেলাই ওলালোঁ আৰু আগপিনে জুই আছিলে কি ক'ম মানে ইমান ভাল লাগে তো এইপিনে এতিয়া আমি যাব লাগিছোঁ নগাঁৱলৈ তো নগাঁৱত গৈ লগ পাম ইয়াত লাঞ্চ কৰা নাই মানে ইয়াত ইমান খানাটো মই পাৰফেক্ট নাপাওঁ নাজানো চবেই পাৰফেক্ট পাৰে মই নাপাওঁ তো মিষ্টাৰে মোক জোৰ জবস্তি দেখিছেনে চুৱেটাৰ পিন্ধাই দিছে আৰু আহি পেলাই এইপিনে নগাঁও চিবু পালোহি আৰু একদম তাত লাঞ্চ ডিনাৰ নকৰিলোঁ একদম আহি পেলাই ইয়াতে কৰিছোঁ আৰু লাষ্ট মই আহা চিবুত প্ৰি ৱেডিঙতে বিয়াৰ পিছত আহিছোঁ আৰু এইপিনে এতিয়া মিষ্টাৰক পূৰা জ্বলাই আছোঁ মই পূৰা কৈ আছোঁ মানে ফটামি আমি এনেকৈয়ে কৰি থাকোঁ তো হ'ব বাৰু একো নাই বহুত কথা কৈ দিলোঁ এতিয়া আমি ডিনাৰ কৰি লওঁ তাৰপিছত লগ পাম আৰু এইপিনে আমাৰ ডিনাৰ আহি গ'ল পনীৰ আৰু চিকেন আৰু নান চবতকৈ ফেভৰেট আমাৰ চ' ডিনাৰ কৰি মেলি একদম ঘৰত গৈ লগ পাম দেই চ' গাইজ আজি ঘৰ গৈ আছোঁ মানে আজি মই ভাবিছিলোঁ চচুৰাল যাবগৈ লাগিব কিন্তু নাই আজি নাযাওঁ কালি যাম চ' আজি ব্লগটো ইয়াতে সামৰিছোঁ যদি চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে থেংক ইউ ফৰ ৱাচিং বাই বাই